আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলোঁ ন্যায়। এই যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুটা কালপিতক অতি শীঘ্ৰে ফাঁচি দিব লাগে, নহ'লে এনকাউণ্টাৰ কৰিব লাগে। চিধা চিধি কথা। অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত চিৰিয়াছ। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। আজিৰ ভিডিঅ'টো টাইটেল আৰু থাম্বনেইল চাই কিনি চবে জানিছে আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্ত আমাক ন্যায় লাগে আৰু তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকে চাই গ'লে মানে চবে বুজি পাব আৰু মহন্ত মামায়ে কি কৈছে আৰু এফালে আমাক ন্যায় লাগে। বহুতে কৈছে ফাঁচি দিব লাগে আৰু বহুতে কৈছে এনকাউণ্টাৰ কৰিব লাগে বুলি কৈছে আৰু আপোনালোকে ফাৰ্ষ্টতে এইটো ভিডিঅ'টো চাই লোৱা। আমাক মিঠাতেল, এই মচুৰ দালি, চাউল, আলু সেইবিলাক নালাগে। স্পষ্ট ভাষাৰে আমি কৈ দিব বিচাৰিছোঁ। আমি অসমীয়া যুৱ মৰ্চে স্পষ্ট ভাষাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এই আপোনাৰ তেল, দালি, চাউলৰ ৰাজনীতি বন্ধ কৰক। চাউলৰ ৰাজনীতি বন্ধ কৰক। আমাক ন্যায় লাগে। উই ৱান্ট জাষ্টিছ। আমি জাষ্টিছ বিচাৰিছোঁ অসমবাসী ৰাইজে, অসমীয়া যুৱ মৰ্চই। এটাকে কালপিতক আমি আগতেও কৈছোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বা অসমবাসী ৰাইজে যিটো আশা কৰিছিলোঁ চব ফুটুকা ফেন হ'ল। গতিকে তেওঁ যদি ভাবিছে যে অসমৰ ৰাইজ শান্ত হ'ল, কিন্তু অসমৰ ৰাইজ শান্ত হোৱা নাই। ধৈৰ্যবান যেতিয়া ছিগি যাব, তেতিয়া কিন্তু মুখ্যমন্ত্ৰী নিজে দৌৰিব লাগিব। কাৰণ কেলৈ তেওঁ কিমান অনুতপ্ত কৰিছে আমি বুজি পোৱা নাই। তেখেতক আমি দেখিছিলোঁ, মুখ্যমন্ত্ৰী দেখিছিলোঁ প্ৰথম অৱস্থাত তেখেতে একদম ৰচাল বচালকৈ খুব সুন্দৰকৈ তেখেতে একদম লাগি আছিল। কিন্তু এতিয়া দেখিছোঁ যে তেওঁ ৰাজনীতি মেৰপাকত সোমোৱাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ। তেওঁ এতিয়া আপুনি চাওক, আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে কাৰ গাৰ্লফ্ৰেণ্ড, কি কথা, কাৰ ঘৰত শাক বনাই, কি শাক বনাইছে, কাৰ ঘৰত কি মাংস বনাইছে, তেওঁ সেইবোৰ প্ৰয়োজন নাই। আমাৰ অসমবাসী এইটো প্ৰয়োজন নাই। আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলোঁ ন্যায়। এই যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুটা কালপিতক অতি শীঘ্ৰে ফাঁচি দিব লাগে, নহ'লে এনকাউণ্টাৰ কৰিব লাগে। চিধা চিধি কথা। আৰু তেখেতক আমি আগতেও কৈছোঁ যে তেখেতে যদি আইনৰ মেৰপাকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিব লাগে, আমাক চমজাই দিয়ক ৰাইজক। আমি কি কৰিব লাগে কৰিম। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ যে এই তাত যিকেইটা কালপিত, সেই জাহাজখনত যিকেইটা কালপিত আছিলে, সেই আৰক্ষণত যিকেইটা কালপিত আছিলে, তনয় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, ৰূপ কমল কলিতা, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, ৱাজিদ আহমেদ, এইকেইটা এতিয়ালৈকে অহা নাই। তাত খিকিন্দালি কৰি আছিলে। সেই ট্ৰেইনখনৰ অৱস্থাই জাহাজখনত থাকোঁতে তেওঁলোকে হাঁহি আছিলে আমাৰ জুবিনে যেতিয়া তাত পানীত ডুবি আছিলে। আৰু তেওঁ কি কৈছে যে অসমৰ ৰাইজে সহযোগ কৰক, আমি তেখেতলোকক আনিব পৰা নাই। আৰু তেখেতলোকৰ ভিজা পাছপৰ্ট কেঞ্চেল কৰি দিয়ক। তাততো তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ নাই। নিজে কুকুৰৰ নিচিনাকৈ দৌৰি আহিব লাগিব। কি কথা ক'ব লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে সকলো ৰাজনৈতিক দলে হওক, যোনে হওক, দলে হওক, আমি এটাই কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক লৈ পলিটিক্স নকৰিব। জুবিন আমাৰ আৱেগ, বিবেক, আমাৰ হিয়াৰ মতো। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে জুবিন দাক লৈ ৰাজনীতি খেল নেখেলিব, জুবিন দাক লৈ ৰাজনীতি নকৰিব। আমি অসমবাসী ৰাইজে বিচাৰিছোঁ যে চিধা চিধি এই কালপিত দুটাক এনকাউণ্টাৰ কৰি দিব লাগে। চিধা কথা, স্পষ্ট কথা। অন্যথা ফাৰ্ষ্ট ট্ৰেকৰ আদালতে আনি অতি শীঘ্ৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যিকেইটা ছিংগাপুৰত এতিয়ালৈকে লুকাই আছে, তেওঁলোক অহা নাই, এইকেইটাকো আনিব লাগে। আৰু আমি জানো, আমি দেখিবলৈ পাইছোঁ যে কালি পাৰফিউম দিয়াৰ কিবা ব্যৱস্থা কৰিছে, কিবা গৰম ৰুটি ভাজি লৈ গৈছে, ভাত লৈ গৈছে। এইবিলাক কেনেকুৱা কথা। আৰু আমি সৌখিনিলৈকে দেখি আছিলোঁ যে তেওঁ বলডেজাৰ চলাই অবৈধ মাটিত মুক্ত কৰিছে, অবৈধ মিয়া খেদাক তেওঁ বলডেজাৰ চলাব পাৰে। কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে। সৰু সুৰা চোৰ ডকাইতক গুলিয়াব পাৰে। আৰু এই যে আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে। সেই কেনেকুৱা কথা। দুখীয়াৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই। কি গোপন বুজাবুজি আছে আমি বুজি পোৱা নাই, কি ৰহস্য আছে। কিন্তু এটাই কথা বিচাৰিছোঁ, উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা। আৰু জুবিন দাই ন্যায় পাব লাগিব। চিধা কথা, স্পষ্ট কথা। জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ।
আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বীট দিবলৈ সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত চিৰিয়াছ। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বীট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ম। অসম আৰক্ষী ছিংগাপুৰত যাব নোৱাৰে। কোনো দেশৰ কোনো আৰক্ষী ক'তো যাব নোৱাৰে। সেই দেশৰ আৰক্ষীয়ে সহায় কৰে। যেনেকৈ ছিংগাপুৰৰ আৰক্ষী কেতিয়াও ভাৰতত আহিব নোৱাৰে, ভাৰতৰ আৰক্ষী আমেৰিকাত যাব নোৱাৰে, আমেৰিকাৰ আৰক্ষী যাব নোৱাৰে। কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে। আৰু ছিংগাপুৰখন এনেকুৱা নহয় যে ছিংগাপুৰে ভিছা নিদিলে আমি জোৰ কৰি যাব পাৰিম। আৰু কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত। তেওঁলোকক আমাকতো বিশেষ নালাগে, ভিডিঅ' ফুটেজ লাগে, হোটেলৰ ভিডিঅ' ফুটেজ লাগে, ইয়াতখনৰ ভিডিঅ' ফুটেজ লাগে, আৰু ছিংগাপুৰৰ যি দুজনে ক্ৰুজখন চলাইছিল তেওঁলোকৰ সাক্ষী লাগে। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত, আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম। ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপৰ্টো পঠাই দিছে। গতিকে আমাৰ চাৰ্জশ্বীট দিয়াৰ ক্ষেত্ৰত আমাৰ অসুবিধা নহ'ব। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম। There is a time because we need to give space to everybody. We need to have patience, and patience pays. যেতিয়া ধৈৰ্যবান খলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰোঁ, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হ'ল। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰি গ'লোঁ। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব, আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বীট দিবলৈ সক্ষম হ'ম।